ঘৰতে গৈ আৰম্ভ juga. আমি আহি পালোঁ নাককাটি পোৱা নাই ইমান দূৰ 3 কিলোমিটাৰ বুলি আহিহে পালোঁ। ইমান ধুনীয়া ভিউ, নদী, পাহাৰ, কি ধুনীয়া কাঠৰ দলং, এই পাহাৰ, গছ-গছনি, নদী পুৰা চাৰিওফালে। আৰু এই দুটা হ'ল ফটো লোৱাত ব্যস্ত পুৰা। এইটো পাহাৰ চাওক, কিমান দূৰৰ পৰা পাহাৰ দেখা যাই আছে। আৰু এইটো পাহাৰ, গছ-গছনি, আৰু এটা ওপৰেদি যাব পাৰি, তলেদি যাই আছে ভাঙা দলং। সঞ্জয় কেতনৰ পাৰ্টনাৰ দিও ফাইনেলি নাককাটি চাওক। হেল্ল' मैं अपना बहुत है ইয়াতে কেইদিনমান আগতে ডিম্পু বুঢ়া আহি গ'ল ইউটিউব মিটআপ কৰিব। বহুত মানুহ হৈছিল। আমি এইবাৰ এইফালেদি গৈ থাকোঁ। এই ওপৰত কিছুমান মানুহে কেম্পিং কৰে।
গৰম লাগি গেল নাক কাটি ৰাস্তা জোৰে পাৰ কৰি যাওঁ মই ইয়াতে বহুতে জিৰাও অলপ নৰো আৰু খাবার যাম কেনেকে লাগছে উঠি উঠি কেনেকে লাগছে হ্যাঁ ক উঠি কেনেকে লাগছে ভাল লাগছে না হ্যাঁ এই ইয়াকুত এইটো আমাৰ বডিগাৰ্ড প্ৰথমৰ পৰাই আমাৰ লগত আছে আহি আছে আমাৰ লগত কুতু ভাগৰ লাগছে না কুতু বহুত ভাগৰ লাগছে না ক'ব এলাই লাগে নেকি জলদি খুব ভাল যাওয়া নিচিনা হৈছে আমি বেছি ওপৰলৈ নগলো বহুত ওখ কাৰণে ওপৰলৈ বহুত ওখ ওপৰত উঠিব নোৱাৰিলোঁ সেইকাৰণে গুচি আহিলোঁ আধাৰে পৰা নামি বেলেগ দিন কেতিয়াবা পাৰিলে আহিম আজি ঘৰত যাব লৈছোঁ আৰু কি ক'ম আৰু এইখিনিতে আহিছিল ডিম্পু বৰুৱা